গুড মৰ্নিং। মই চাহেনা যে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি কেইবাকেইদিনৰ পিছত মই ভিডিঅ' কৰিবলৈ লৈছোঁ। এইকেইদিন মই ভিডিঅ' কৰাই নাইকিয়া, মোৰ মনটো উঠি যোৱা দি গৈছে। কাৰণ কেলৈ ঈদৰ দিনাখনৰ মই যিটো ভিডিঅ' কৰি থৈছিলোঁ এডিটিং কৰিছোঁ, এক্সপৰ্টিং কৰিব পৰা এনেকৈ কি হৈছে নাজানো। দুদিন নে তিনিদিনৰ পিছত আপোনালোকক সেইটো ভিডিঅ' দিছোঁ। এক্সপৰ্টিং কৰিব পৰাই নাইকিয়া, কৰোঁ নহয়। সেইটো কাৰণে মোৰ ভিডিঅ' কৰিবলৈ এটা মনটো নোযোৱা দি মানে গৈছিলে। এতিয়া এক্সপৰ্টিং হ'ল বাৰু, আপোনালোকক দিলোঁ আৰু বহুতে মোক ধুনীয়া ধুনীয়া কমেণ্ট দিছে। ভাল লাগিলে কমেণ্টবিলাক পঢ়ি। আৰু সেই আগৰ ভিডিঅ'টোৰ দৰে এইটো ভিডিঅ'টো মোক আপোনালোকে আগুৱাই নিব আৰু ভাল ধুনীয়া ধুনীয়া কমেণ্ট দিব, লাইক কৰিব। আৰু আজি ভিডিঅ' কৰিব লৈছোঁ। এইফালে আজি বতৰটো ইমানেই বেয়া, দিনতে এয়া লাইট জ্বলাই থৈছোঁ, একদম আন্ধাৰ, একদম পূৰা বৰষুণ দি আছে। আৰু ছাৰফৰাজে আগফালৰ ঘৰত বহি আছিলে আৰু এতিয়া সি আহি পেলাই এতিয়া ইয়াত বহিছে, ভয় কৰিছে। মোৰ ওচৰলৈ গুচি আহিলে বৰষুণ দিয়াৰ কাৰণে। আমাৰ ভাত বনাবলৈ যাব লৈছিলোঁ, বৰষুণ দিয়াৰ কাৰণে ৰখি দিলোঁ তাৰ ওচৰত, নহ'লে সি ভয় কৰিব। তাৰপিছত কাম বন কৰি আজৰি হ'লোঁ, গা চাও ধুলোঁ। এতিয়া অকল ভাত বনাবলৈ আছে। এইফালে বাহিৰটো এবাৰ দেখাই দিওঁ, বহুত ডাঙৰ বৰষুণ দি আছে ইয়াত। কি হৈছে নাজানো আৰু বতৰটো ইমান বেয়া কৰিছে। কাপোৰ ধুই আছোঁ, শুকুৱাই নাই। দুদিন তিনিদিনৰ কাপোৰ শুকোৱা নাইকিয়া, মেলি থৈছোঁ। তাতে চাই থাকক মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ, যিমান পাৰোঁ আজিৰ দিনটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ছাৰফৰাজে বোলে ৰুটি খাই, সি ভাত নাখায়, তালৈ ৰুটি লৈ আহিছোঁ। আৰু আমালৈ বনোৱাই নাই, আমালৈ বনামগৈ। কি বনাওঁ জানো, একো বনাবলৈ মনো যোৱা নাই। ৰাতিৰ তৰকাৰী অলপ আছেও, মাংস ভাজিছিলোঁ তাৰ অলপ আছে। এতিয়া চিম্পুল চাই কিবা এটা বনাম আৰু তাক খুৱাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। দাইল ধুই তিয়াই থৈ আহিছিলোঁ ছাৰফৰাজক নোখোৱাৰ আগতে। এতিয়া তাকতো খুৱাই বৈ আজৰি হ'লোৱে। এতিয়া আমালৈ কিবা এটা বনালে হ'ব, আৰু সেয়াকৈ দাইল দিয়ে কিবা এটা বনাওঁগৈ, আপোনালোককো দেখাওঁগৈ ব'লক। দাইলখিনি মোৰ ধুনীয়াকৈ কোমলি আছে। এয়া মই 15 মিনিটৰ কাৰণে তিয়াই ৰাখিছিলোঁ। এইফালে আলু ডাঙৰকৈ কাটি লৈছোঁ আৰু লগতে তিয়ঁও দি দিছোঁ। গোটা জিৰা, শুকান জলকীয়া, তেজপাত, আদা এচামুচ, নহৰু এচামুচ, আদা ডাঙৰ ডাঙৰকৈ থেতালি লৈছোঁ, আদা নহৰু। এইফালে পিঁয়াজ এফুটা, হালধি আৰু নিমখ। ইয়াত অন্য চব্জিও দিব পাৰি, মোৰ ওচৰত আজি অন্য চব্জি নাই, সেইকাৰণে মই এয়া দিয়ে বনাইছোঁ। আপোনালোকে যি যি চব্জি দিব বিচাৰে সেয়া দিব পাৰিব। আৰু একো নাথাকিলে এনেধৰণে বনাই খাব পাৰি, আৰু কেতিয়াবা গা বেয়া থাকিলেও এনেধৰণে বনাই খাব পাৰি। আৰু আজি মোৰ ওচৰত ৰাতিৰ তৰকাৰী অলপ আছে, সেইকাৰণে মই এতিয়া চিম্পুল চাই এনেকৈ কৰিয়ে বনাম। আৰু মোৰ বনাবলৈও মন যোৱা নাই, সেইকাৰণে এনেধৰণেই বনাই দিম এতিয়া। আৰু খাবলৈও ভাল লাগে এনেকৈ বনালে। ছাৰফৰাজে চিঞৰি আছে পূৰা। এতিয়া মই কুকাৰটো গৰম কৰি লৈ এতিয়া ইয়াত মই এতিয়া মিঠাতেল দি দিছোঁ। মিঠাতেলো মই বেছি দিয়া নাই, অলপ দিছোঁ। আৰু মিঠাতেলখিনি গৰম হোৱাত তেজপাত আৰু শুকান জলকীয়াটো দিছোঁ। আৰু এতিয়া লগতে মই পিঁয়াজখিনিও দি দিছোঁ, আৰু আদা নহৰুখিনিও দিয়ে দিছোঁ। এতিয়া গোটেইখিনি ভাল ধৰণে ভাজিম এতিয়া ৰঙা কৰি। এইখিনি মোৰ ৰঙা হ'লেই এতিয়া মই যিখিনি চব্জি কাটি লৈছিলোঁ, এতিয়া সেই চব্জিখিনি ইয়াতে দি দিছোঁ। ইয়াত ৰঙালাও থাকিলে দি দিলে আৰু ভাল হয় খাবলৈ। আজি মোৰ ওচৰত ৰঙালাও নাইকিয়া, সেইকাৰণে মই দিয়া নাই। এতিয়া এইখিনিতে ভাল ধৰণে ভাজি লৈছোঁ। চব্জিখিনি মোৰ ভজা হৈয়ে গ'ল। এতিয়া যিখিনি মই দাইল ধুই ৰাখিছিলোঁ, এতিয়া সেই দাইলখিনিও এতিয়া ইয়াতে দি দিম। এতিয়া দাইলে চব্জিয়ে মই একেলগে ভাজি পেলাইছোঁ গোটেইখিনি ভাল ধৰণে। এতিয়া ইয়াত মই হালধি আৰু নিমখ দিম। এইখিনি মোৰ ভজা হৈয়ে গ'ল, সেইকাৰণে ইয়াত মই এতিয়া হালধি নিমখখিনি দি দিম। যিখিনি মছলা থৈছিলোঁ, এয়া জিৰা, হালধি আৰু নিমখ। এই প্লেটখনতে মই অলপ পানীও দি দিছোঁ।
এইখিনিতে ভাল ধৰণে মিলাই লৈ তাত দি দিম। এতিয়া পানীখিনি মই শুকাব দিম, মছলাৰ পানীখিনি। তাৰপিছতহে মই এক্সট্ৰা পানী ব্যৱহাৰ কৰিম। এতিয়া মোৰ এই মছলাৰ পৰা ওলোৱা পানীখিনি প্ৰায় শুকালে, সেইকাৰণে লগতে বেলেগ পানীও দি দিলোঁ এক্সট্ৰাকৈ অলপ। এতিয়া মই কুকাৰৰ ঢাকন লগাই 3টা চিটি আহিবলৈ দিম। তাৰপিছত মোৰ অতি সহজতে বনোৱা দাইল ৰেডি। এয়া দাইলখিনি ৰেডি হৈ গ'ল। আপোনালোকে যদি ট্ৰাই কৰা নাইকিয়া কেতিয়াবা ট্ৰাই কৰি চাবলৈ, খাবলৈ ভাল লাগে। আৰু এতিয়া ইয়াতে অলপ মই গৰম মছলাও দি দিছোঁ। ওপৰত দিছোঁ গৰম মছলাখিনি, প্ৰথমতে দিয়া নাইকিয়া। এনেকৈ খাই চাব, ভাল লাগে আৰু আপোনালোকেও ভাল পাব। মোৰ কিন্তু বহুত ভাল লাগে। চাৰফৰাজে সদায় তাৰ আব্বাৰ পৰা সদায় পইচা লয়, টেকেলিত পইচা ভৰাবলৈ। আৰু তাক যোনে পইচা দিয়ে চব আহি টেকেলিত ভৰায়। আগতে নভৰায়, এতিয়া ভৰাবলৈ শিকিছে নতুনকৈ। আজি মিষ্টাৰে নকৰা কাম কৰিছে দেই। কোনোদিন তেওঁ চাহ বনাই নাখায়, আৰু আজি তেওঁৰ বোলে গাখীৰ চাহ খাবলৈ মন গৈছে। আৰু মই বনালে গাখীৰ চাহ বেয়া হয়। আমাৰ ঘৰত গাখীৰ চাহ খোৱাই নাযায়, ৰঙা চাহ খাওঁ। কিন্তু আজি তেওঁৰ গাখীৰ চাহ খাবলৈ মন গৈছে আৰু নিজে বনাই খাইছে। এয়া তেওঁ আনি থৈছে, আৰু এইফালে পাপৰ ভাজি আছে। মোক কৈছে যে আজি তুমি বহা, মই তোমাক চাহ দিম। এই 3টালৈ চাহ উলিয়াই থৈ গৈছে। এই কমখিনি চাৰফৰাজৰ আৰু এই আমাৰ দুইজনৰ। এতিয়া দেখাম মই তেওঁ পাপৰো আনিছে ভাজি। আৰু তেওঁ এনেকৈতো কেতিয়াও নাখায় চাহ বনাই, আৰু মোলৈও লৈ আহিছে। আজি একদম আচৰিত হৈ গৈছোঁ। এইফালে তেওঁ আজি এই পাপৰ লৈ আহিছে ভাজি। কোনোদিন নকৰা কাম কৰিছেতো, সেইকাৰণে অলপ ভিডিঅ' কৰি দিছোঁ। ইমান ধুনীয়াকৈ চাহকাপ বনাই আনিছে, খাই চাই লওঁ কেনেকুৱা হৈছে। ভাল হৈছে, বেয়া হ'লেও ভাল হৈছে বুলিয়ে ক'ম। ইমান কষ্টত বনাই দিছে, আৰু তাতে আজি প্ৰথম বনাইছে। তাই সঁচা ভাল হৈছে, ধুনীয়াকৈ, মোতকৈ বহুত ধুনীয়াকৈ বনাইছে। মোৰতো একদম বেয়া হয় গাখীৰ চাহ বনালে, আৰু তেওঁ বনাওঁতে সঁচা ভাল হৈছে খাবলৈ। চাৰফৰাজে কৈ দিয়া, তোমাক আজি আবাই চাহ বনাই আনি দিছে ন, কেনেকুৱা লাগিছে খাবলৈ? ভালকৈ কোৱা। চাৰফৰাজো একদম আচৰিত হৈ গৈছে। আজি তাৰ আবাই চাহ বনাই আনি দিছে। সদায় মই বনাই আনি দিওঁ, আজি আবাইকে বনাই আনি দিছে। সি আচৰিত হৈ গৈছে। প্ৰথম বনাই আনিছে যে থেংক ইউ নিজে নিজে খুজি লৈছে। চাহকাপ আমি খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আমাৰ ঘৰত খালী পাৰফিউমৰ বটলখিনিও পেলনীয়া নহয়। এইফালে চাৰফৰাজে চব কামত লগাই দিয়ে। এয়া তাক পাৰফিউমৰ বটলো দৰকাৰ, খালী পাৰফিউমৰ বটল। এইখিনি দি পেলাই সি খেলে। খালী টেমা যিমান থাকে সি চব খেলে। এতিয়া মই তাক অলপ পঢ়াওঁ, তাৰপিছত খানা বনাবলৈ যাম। ভাত বনোৱাই নাই নহয়, বনাবলৈ আছে। ভাত বনাবলৈ যাম, তাৰ আগত অলপ পঢ়াই লওঁ। আৰু ভিডিঅ'টো আজি মই ইমানখিনিতে সমাপ্তি কৰিছোঁ। আজিৰ দিনটো মই যিমানখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু যদিহে মোৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে ভাল পালে, ভিডিঅ'টো মোক প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু কাষতে থকা বেল আইকনটো টিপি অল টিপি দিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট। চাৰফৰাজ বাই বাই বুলি কৈ দিয়া, কৈ দিয়া, কৈ দিয়া বাই বাই বুলি। এবাৰ খালী পাৰফিউমৰ বটল তাৰ গান বনাইছে। ৰাতিপুৱা আপোনালোকে চাৰফৰাজক লগ কৰিব দেই। সি সদায় সেইষাৰ কথাই কয়, আমাকো সদায় শোৱাৰ আগত এইষাৰ কথা কয়, ৰাতিপুৱা মোক লগ কৰিবা দেই, গুড নাইট।
এতিয়া আকৌ এবাৰ কৈ দিয়াচোন ভালকৈ